Good morning, সুপ্ৰভাত জনালো সকলোকে আৰু পুৱাৰ খানা ইয়া বনাব আৰম্ভ কৰিলোৱে দেই। এফালে ভাত বনাই আছো চৌকাত, যিহেতুকে আমি বাহিৰৰ চৌকাত বনাওঁ, সেইকাৰণে ধুনীয়াকৈ বাহিৰৰ চৌকাত বহি লৈ ইয়া ধুনীয়াকৈ ভাত বনাই আছো। এইফালে চব্জি বাছি আছো, কি বনাইছো চব্জি আৰু আপোনালোকক দেখাম। ইয়া আজি উৰহি আলু বিলাহী বনাম, ভাজি টাইপ বনাম। আজি জোল তৰকাৰী একোৱেই নবনাওঁ বাৰু, চব ভাজিয়ে বনাম। তাৰপিছতে আকৌ মাছ ফ্ৰাই কৰিলোঁ। সেয়া আমাৰ মাছ আনিছিলে, বেপাৰী দি থৈ যায় পুৱাতে আমাৰ মাছ। আৰু এইফালে শুকুতি পিটিকা বনালোঁ কেঁচা মাছৰ লগত। আপোনালোকে ভাল পায়নে খাই? মই কিন্তু খুব ভাল পাওঁ দেই। আৰু এইফালে লগতে বাৰীত গৈ ধুনীয়া কেইটামান লৈ আহিলোঁ। দেখিছেনে আমাৰ বিন গছখিনি ধুনীয়াকৈ উঠি আহিছে আৰু ইমান জংঘল হয় নহয়, এয়া চাফা কৰিলেও হৈ থাকে। আৰু এইফালে মূলা লাইখিনি ফুলিব আৰম্ভ কৰিলে, ধুনীয়া কম বেছিকৈ জংঘলবোৰহে দেখা পাইছেনে বাৰু? এয়া দেখিছে ধুনীয়াটো কমহে আছে, কিন্তু জংঘলবোৰে বেছিকৈ উঠি আছে। গুচাই দিওঁ। টুনটুনি শাক আছে, টুনটুনি শাক বেছিকৈ আছে। আৰু এইফালে ধুনীয়াখিনি ঢাকি ৰাখিছে টুনটুনি শাকে। আৰু লগতে নোখোৱা বনবিলাকো বেছিকৈহে গুজি আছে। শাক চব্জিবোৰ বেছিকৈ নহয়, নোখোৱা জংঘলবোৰহে বেছিকৈ উঠে আমাৰ ইয়াত, যিহেতুকে চেচুক জেগা এনেকৈ হয়। আৰু এইফালে ধুনীয়া কেইটামান ছিঙি লওঁ। এইফালে আমাৰ ধনিয়া পাত কেইটামান ছিঙি ল'লোঁ আৰু এয়া হৈ গৈ লওঁ চব্জিত দি। আৰু এইফালে মোৰ ভাত খোৱা আৰম্ভ কৰিলোঁ দেই। এইফালে বনালোঁ মাছৰ পিটিকা কুটি লগত, তাৰপিছত এইফালে মাছ ফ্ৰাই এটা লৈছোঁ, তাৰপিছত এইফালে কাৱৈ মাছ, তাৰপৰা বিলাহীৰ লগত বনালোঁ, তাৰপিছত এইফালে উৰহি আৰু আলু ভাজি। আজিৰ দিনৰ খানা এনেকৈ খালোঁ বনাই। বাই বাই, আকৌ নেক্সট ভিডিঅ'লৈ সকলোকে লগ পাম।